থাকিবা তুমি নয়ন নয়ন দীপ হ'ব দীপ তই দিনা নিচাং মজি তই কিয় নাহিলি মনে মনে গুচি গ'লি মোক নকলি নহয় নয়ন তোক ক'বলৈ মই নাপালোঁৱে মোৰ মাৰ অসুখ হোৱাৰ বাবে খুৰাই মোক ফোন কৰি মাতিলে আৰু মই যাব লগা হ'ল সেইদিনাখনে বাছত যাওঁতে মোৰ মোবাইলটো হেৰাই থাকিল আৰু মই কাকো ফোন কৰিব পৰা নাই কাৰণে তিনিদিনমান আহিছিল আৰু তাক যোৱা মন বিয়া আহিছিল কি তাক যোৱা মাহত বিয়া হৈ গ'ল ৰাজ মই বৰ অকলশৰীয়া হৈ পৰিলোঁ কিয় কি হ'ল যোৱা মাহত হেনো তাইৰ বিয়া হৈ গ'ল বোলে যোৱা মাহত হৈ গ'ল কিয় পইচা তাতে মই বৰ অকলশৰীয়া হৈ পৰিলোঁ যি হ'ব আগাছে হৈ গ'ল যা এতিয়া তুমি ইয়াত অঁ কি হ'ল তোমাৰ মই ইয়াত থকা বহুত দিনেই হ'ল তুমি বহাচোন হাই মই কোন দ্বীপ নয়নহঁতৰ তুমি কি কৰি আছা এনেই আছো বাই তই আহ বহি আৰু মই লোৱা মাতিকে কাম কৰিব লাগিছিল কালি হয় নেকি মইতো কালি নৰিম মোৰ কালি ক'ত যাব লগা আছে কি এই আৰু মই লোৱা মাতি আনি কালি কাম কৰিব লাগিছিল মই কালি নাচিম মই ঘৰতে এনেই আছো ময়ে যাম দে কালি হয় নেকি দে পিছে যাবি আমাৰ দীপে যাব দে কামত হ'ব দে কি কৰি আছা মই এনেই আছো তোমাক মোৰ এটা কথা ক'বলৈ আছিল কোৱাচোন তোমাক ভাল পাই পেলাইছো মই তোমাক ভাল পাওঁ দাদা চাহ গছৰ তলতে ৰ আমি যাই আছো দীপ তই বহ মই অলপ কামখিনি কৰি দিছোঁ কালি আমি ফুৰিবলৈ যাম দিয়া